আজিৰ সময়ত আমি মানুহবোৰৰ ভাৱ চিন্তাবোৰ বহুত বেলেগ হৈ পৰিছে। আমি কলি যুগটোক বদনাম দিওঁ, কিন্তু নিজৰ মেণ্টেলিটিৰ চিন্তাটো অলপো নকৰোঁ, নিজৰ মানসিক ভাল চিন্তাটো আমি হেৰুৱাই পেলাইছোঁ। কি কাৰণে কৈছোঁ এই কথাটো সম্পূৰ্ণকৈ শুনি যাওক, আহিছে যেতিয়া মোৰ ভিডিঅ'টো যাবলৈ। চাওক, আজিৰ সময়ত যদি কোনোবা এজন মানুহ আপোনাৰ ওচৰতে বহুত প্ৰব্লেমত, বহুত দুখত যদি আছে, বেছিভাগ মানুহে কি কয়, সেই প্ৰব্লেমত থকা মানুহজনক দেখি ই পাপৰ ফলত ভুগিছে, ই ইয়াতে ভুগি সম্পূৰ্ণ পাপ মোচন কৰি ই যাব লাগিব। ঠিক আছে, সি তাৰ কোৱা কথাটো তাৰ চিন্তা। যদি যোনজন মানুহে যে সেই মানুহজনক ইমান বেয়াকৈ পাপৰ ফলত হৈছে বুলি কয়, আৰু সেই কোৱা মানুহজনে তাৰ লাইফত যদি তাৰ নিচিনাকৈ কিবা এটা দুখত পৰে, জীৱনটো কিবা এটা বিপদত পৰে, কিবা এটা প্ৰব্লেম হৈ যায়, তেতিয়া সেই মানুহজনে কি বুলি কয় জানে? আজিৰ সময়ত সেই মানুহজনে কয় তাৰ নিজৰ প্ৰব্লেমটোৰ কথা, ভগৱানে মোক পৰীক্ষা লৈছে।